নমস্কাৰ বন্ধুসকল, মই নিহাৰিকা আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কোভিড ভেকচিনৰ ওপৰত কিছু কথা ক'ম, যিখিনি মই গম পাইছোঁ ভাবিছোঁ আপোনালোককো জনাওঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি কিবা ভুল হয় মোক কমেণ্ট বক্সত জনাব। ঠিক আছে, আহক তেন্তে ভিডিঅ'টো আৰম্ভ। যিহেতু আপোনালোকে সকলোৱে গম পাইছে যে কোভিড ভেকচিনটো 1 মে'ৰ পৰা সকলো জনসাধাৰণৰ বাবে খুলি দিয়া হৈছে। কোভিড ভেকচিনটো দুই প্ৰকাৰৰ হয়, এটা হৈছে কোভেক্সিন আৰু আনটো হৈছে কোভিডশিল্ড। ভেকচিন দুটাৰ এটা দিয়াৰ পিছত তাৰ দ্বিতীয় ভেকচিনটো দিয়া হয় আপোনাৰ 28 দিনৰ পিছত। এতিয়া কথা হৈছে কোনসকল ব্যক্তিয়ে এই ভেকচিনটো লোৱা উচিত নহয়। যিসকল ব্যক্তিয়ে সেই ভেকচিনটো লোৱাৰ সময়ত বা লোৱাৰ কেইদিনমানৰ আগত তেওঁলোকে কোনো বেমাৰত ভুগি আছে, তো সেইসকল ভেকচিনটো লোৱা উচিত নহয়। যিসকল গৰ্ভৱতী মহিলা আৰু যিসকল মহিলাৰ সৰু বাচ্চা আছে বা তেওঁলোকে ব্ৰেষ্ট ফিডিং কৰাই আছে, সেইসকল মহিলাই এই ভেকচিনটো ল'ব নালাগে। ভেকচিনৰ কথা শুনিলে আমাৰ মনত আৰু এটা প্ৰশ্ন আহে যে ভেকচিনটো ল'লে আমাৰ কিবা ছাইড ইফেক্ট হ'ব পাৰে নেকি? 1 পৰা 2% ব্যক্তিৰ হয়তো ছাইড ইফেক্ট হ'ব পাৰে। তেওঁ ছাইড ইফেক্টটো এনেকুৱা যে তেওঁলোকৰ জ্বৰ হ'ব পাৰে, ঠাণ্ডা লাগিব পাৰে বা বডি পেইন হ'ব পাৰে, কিন্তু এইটো ভয় খাবলগীয়া একো নাই। এইটো আপোনাৰ 2-3 দিনৰ ভিতৰত ৰিকভাৰী হৈ যায়। গতিকে মই আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ যে পৰাপক্ষত ভেকচিনটো লওক। আজি এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট বক্সত জনাব। যদি কিবা ভুল ভ্ৰান্তি হয় মই নিজকে শুধৰাবলৈ চেষ্টা কৰিম, আৰু যদি ভাল লাগে ভাবে কাৰোবাৰ বাবে উপযোগী হ'ব পাৰে ভিডিঅ'টো, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।